নমস্কাৰ, এল লাইভৰ এই অনুষ্ঠানলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সংস্কাৰ সাধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা বৃহৎ পদক্ষেপ লৈছে আৰু এই পদক্ষেপ অনুসৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংসদত লোকসভাত এক দেশ এক নিৰ্বাচন বুলি যাক কোৱা হয় একত্ৰিত নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ উদ্দেশ্যে এখন বিধেয়ক উত্থাপন কৰিছে মঙলবাৰে। আৰু সেই বিধেয়কখন ভোট কৰাৰ পাছত সেই বিধেয়ক উত্থাপন কৰা হৈছে আৰু সেই বিধেয়ক কেন্দ্ৰীয় চৰকাৰৰ সন্মতি সাপেক্ষেই যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে আৰু ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। আৰু যুটীয়া সংসদীয় সমিতিয়ে সেই বিধেয়কখন পৰ্যালোচনা কৰিব আৰু তেওঁলোকৰ মতামত আগবঢ়াব। যদি সেই বিধেয়ক সংসদত গৃহীত হয়, সংবিধান সংশোধন যদি হয় 129 সংখ্যক সংবিধান সংশোধনী বিধেয়কৰ জৰিয়তে, তেতিয়াহ'লে হয়তো আৰু কেইবছৰমানৰ ভিতৰতে ভাৰতত লোকসভা আৰু ৰাজ্য বিধানসভাসমূহৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হ'ব আৰু তাৰ 100 দিনৰ ভিতৰতেই ৰাজ্যসমূহৰ স্থানীয় নিকায়ৰ নিৰ্বাচনসমূহ অনুষ্ঠিত হ'ব। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ আগে 2023 চনৰ 2 ছেপ্টেম্বৰত আমাৰ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰি দিছিল আৰু সেই উচ্চস্তৰীয় সমিতিয়ে পৰ্যালোচনা কৰি অধ্যয়ন কৰি যোৱা মাৰ্চ মাহত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিছিল। 18,626 পৃষ্ঠাজোৰা এই অধিৱেশনত তেওঁলোকে বিভিন্ন পৰামৰ্শ আগবঢ়াইছিল আৰু সেই পৰামৰ্শৰ ভিতৰত একত্ৰিত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ হ'লে কি কি কাম কৰা উচিত, কেনেধৰণৰ সংবিধান সংশোধনী ঘটাব লাগিব, ক'ত কেনেধৰণে নিৰ্বাচন অনুষ্ঠিত কৰিলে সুকলমে কৰিব পৰা যাব ইত্যাদি বিভিন্ন বিষয়ে পৰামৰ্শ আগবঢ়াইছিল। আৰু সেই পৰামৰ্শাৱলী পৰীক্ষা কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে বিধেয়ক প্ৰস্তুত কৰি মঙলবাৰে লোকসভাত এই বহু প্ৰতীক্ষিত বিষয়টোৰ বিধেয়কখন উত্থাপন কৰে। আমি আজি এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ তিনিগৰাকী বিশেষজ্ঞ ব্যক্তিক। আমাৰ লগত আছে ষ্টুডিঅ'ত জ্যেষ্ঠ সাংবাদিক লেখক নৱ ঠাকুৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আমাৰ লগত আছে বিশিষ্ট শিক্ষাবিদ গৱেষক ৰাজনৈতিক বিশ্লেষক ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আৰু আছে নেশ্যনেল ল' ইউনিভাৰ্চিটি আৰু জুডিচিয়েল একাডেমী অসমৰ লেকচাৰাৰ কংকনা গোস্বামী ভৰদ্বাজ, মই স্বাগতম জনাইছোঁ। আৰু মই কংকনাৰ ওচৰলৈ আহিম, তেখেতে গোটেই যিটো টেকনিকেল পাৰ্ট এই কথাখিনি ক'ব, কিন্তু তাৰ আগতে মই এগৰাকী জ্যেষ্ঠ ব্যক্তি, তেখেতৰ অভিজ্ঞতা যথেষ্ট, ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়া, আপোনাৰ পৰা মই বিষয়টো আনিব খুজিছোঁ যে এই যে একত্ৰিত নিৰ্বাচনৰ যিটো প্ৰক্ৰিয়া 1967 চনলৈকে আমাৰ দেশত কিন্তু একত্ৰিত নিৰ্বাচন অনুষ্ঠিত হৈছিল, গতিকে এই প্ৰক্ৰিয়াটো সম্পৰ্কত আপোনাৰ আৰম্ভণি মতামত কি? মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনে এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা জাতীয় স্বাৰ্থৰ কাৰণে এটা আলোচ্য বিষয় এটা যে নিৰ্বাচন আৰু নিৰ্বাচনৰ মাধ্যমেৰে আমাৰ গণতান্ত্ৰিক যিটো আমাৰ মেচিনাৰী ই আগবঢ়ায়। গতিকে কিন্তু নিৰ্বাচনটো এনেকুৱা এটা গুৰুত্বপূৰ্ণ বস্তু বা এনেকুৱা এটা ছিষ্টেম, যিটো ছিষ্টেমত কিন্তু আমাৰ ভাৰতবাসীয়ে এতিয়ালৈকে বহুত সময় নষ্ট কৰিছে, বহুত টকা ব্যয় কৰিছে, বহুত পুঁজি ব্যয় কৰিছে। কিন্তু আগতে কিন্তু এই কথাটো নাছিল। আগতে আমি দেখিছোঁ যে আমি নিজেও ধৰক আপোনাৰ বিধানসভা আৰু আমাৰ সংসদৰ যিটো আপোনাৰ লোকসভাৰ কাৰণে যিটো ভোট আমি একেদিনাই দিছিলোঁ আপোনাৰ। আজি কিছুদিন আগলৈকে সেইটো আছিল, কিন্তু কি পৰিস্থিতিত যে এই যে সুকীয়া হৈ গ'ল, ইয়াৰ কাৰণে কিন্তু ৰাষ্ট্ৰৰ ক্ষতি বহুত হৈছে। কাৰণ কি একেগৰাকী ব্যক্তিয়ে হয়তো এগৰাকী শিক্ষক ধৰক বা এগৰাকী কৰ্মচাৰী, তেওঁ এবাৰ এছেম্বলি ইলেকশ্যন, এবাৰ লোকসভা ইলেকশ্যন, এবাৰ আপোনাৰ পঞ্চায়তৰ ইলেকশ্যন, তেওঁলোকে ঘূৰি ফুৰিব লাগে, এইটো কথা এটা হয়। আৰু চৰকাৰৰো ধৰক এটা নিৰ্বাচন চলোৱাৰ কাৰণে এটা মেচিনাৰী এটা প্ৰয়োজন আছে, এটা ৱেল অৰ্গেনাইজ মেচিনাৰী ইজ দেয়াৰ। গতিকে সেই মেচিনাৰীও তেওঁলোকে কিন্তু বহুত ক্ষেত্ৰত বিভ্ৰান্ত হোৱাই দেখা যায় যে এফালে আপোনাৰ ৰাজ্যসভাই কি কয় আমাৰ বিধানসভা, এফালে লোকসভা, এফালে আপোনাৰ পঞ্চায়ত নিৰ্বাচন, এফালে আপোনাৰ যিটো আমাৰ পৌৰসভা নিৰ্বাচন, এই নিৰ্বাচনক লৈ পেলাই কিন্তু তেওঁলোক হেৰি হৈ থাকে। আৰু গোটেই যে এতিয়া ধৰক লোকসভা নিৰ্বাচন হৈ গ'ল,
আহি গ'ল আপোনাৰ এতিয়া ৰাজ্যসভা আমাৰ ৰাজ্যৰ নিৰ্বাচনবিলাক বিধানসভাৰ নিৰ্বাচনবিলাক গতিকে আমাৰ মগজুবিলাক বহুত ক্ষেত্ৰত কিন্তু বিভ্ৰান্তি হৈ থাকে গতিকে যদি এটাই নিৰ্বাচন হয় এখন দেশ এখন ইয়াত কিন্তু যুক্তিসংগতভাৱে কিন্তু এইটো বৰ এইটো মইতো ভাবো এইটো ঠিকে আছে আপোনাৰ এইটো যদি কৰিব পাৰে তেনেহ'লে মইতো ভাবো এইটো ৱেলকামে এটা ষ্টেপ এটা দেশখনৰ কাৰণে ভাল হ'ব তেতিয়া কাৰণ কি তেতিয়া আমাৰ পুঁজিৰো কথা আছে হিউমেন পাৱাৰৰ যিটো ৱেষ্টেজ অফ হিউমেন পাৱাৰ সেইটোৰ কথা আছে আৰু ধৰক আপোনাৰ 5 বছৰ পৰা এবাৰ যাম ইলেকশ্যনৰ কাৰণে আৰু বাকী সময়খিনি মই কি কৰিম মোৰ সময়খিনি কি নেশ্যনেল ৱৰ্কত বা নেশ্যনেল যিটো জাতীয় যিটো স্বাৰ্থ তাৰ কাৰণে আই মাষ্ট কণ্ট্ৰিবিউট মোৰ যিটো ৱৰ্ক ফ'ৰ্চ সেইটো মই দিব লাগিব গতিকে এই কথাবিলাকতো আছে কিন্তু সেই কথাবিলাক কিন্তু বহুত ক্ষেত্ৰত তল পৰি থাকে এতিয়া আপোনাৰ লোকসভা নিৰ্বাচনৰ পাছত আহি গ'ল বোলে আপোনাৰ পাঞ্জাৱৰ নিৰ্বাচন তাৰপিছত আহিল বোলে আপোনাৰ বংগদেশৰ নিৰ্বাচন তাৰপিছত আহিল বোলে ইয়াতে আপোনাৰ ঝাৰখণ্ডৰ নিৰ্বাচন গতিকে হয় কি গোটেই আনকি মিনিষ্টাৰ বা যিখিনি ৱৰ্ক ফ'ৰ্চ তেওঁলোকে নিৰ্বাচনতে ব্যস্ত থাকিব লাগে হয় মই নৱ ঠাকুৰে আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ আৰম্ভণি মতামত এই বিধেয়ক সম্পৰ্কত India becomes the land of election. Every third month, fourth month, our election. I mean, the Liku, which is tomorrow for one election, election, or by force, electoral expenditure of all the Hamasa. What is the person of Bishop Bosu Dampare, Aron Jonathan Madamar Hoy, Aru, Nirvasan Argo, Sestal Police, to Parana, but also is to আমি ভোট দিয়া নাই আমি দেখিছো আমি ভোটতে দেখিছো একেলগে ভোট দিছে আনকি ক্যাম্পেইন বিলাক তাহলে কবলো আছে যে আপোনালোকে ৰঙাসভাত এই সিম্বল ভোট দিব আৰু বিধানসভাত এই সিম্বল ভোট দিব দুটা পাৰ্টি থাকে মানে এলায়েন্স থাকিব গতিকে এইবিলাক অসুবিধা দূৰ হ'ব আৰু ভাৰতবৰ্ষৰ যদি নিৰ্বাচন যদি একত্ৰিতভাৱে হয় তেতিয়া ইলেক্ট্ৰল এটা ফেষ্টিভেল এটা হ'ব যে 29 চনৰ জানুৱাৰী বা মাৰ্চলৈকে এটা ইলেক্ট্ৰল এটা ফেষ্টিভেল আমি সকলোৱে ভোট দিলো 5 বছৰৰ কাৰণে আমি অপেক্ষা কৰিলো তেওঁলোকে কাম নকৰে মই গোটেই ৰিপৰ্টটো মই দেখা নাই কবিৰ নামৰীয়াৰ কিন্তু মই ভাবো এটা যে ৰিকল চিষ্টেম মই থাকে বেয়া নহয় ডোন্ট পাৰফৰ্ম কাম বেক আৰু লগতে বাইপলৰ ক্ষেত্ৰত যদি অলপমান সাৱধান হয় যে যোৱা যিটো বাইপল হৈছে 48 বাইপলছ ইট কুড হেভ বিন প্ৰিভেন্টেড টু 6 or 7 এছেম্বলিজ অৰ্থাৎ সিটিং এমএলএ বিলাকক এমপি কৰাৰ কাৰণে এই গোটেই সমস্যা হৈছে গতিকে সেইটো হয় আৰু ইলেক্ট্ৰল যিটো ৰিফৰ্ম খুব জৰুৰী এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু বহুত আছে নিজৰ কাইণ্ড সময়ত আমি ক'ব পাৰিম কিন্তু ইণ্ডিয়া নিডছ এ মেচিভ কল'চিয়েল ইলেক্ট্ৰল ৰিফৰ্ম আৰু মই ভাবো তাৰ ক্ষেত্ৰত এই পদক্ষেপটো আমি সকলোৱে সমৰ্থন কৰিছো মই ভাবো এইটো এটা আমাক এটা নতুন এটা যুগৰ এটা ডেমক্ৰেটিক ইণ্ডিয়া এটা নতুন এটা যুগৰ সূচনা কৰিব হয় আচলতে কথাটো সেইটোৱে যে কেইবাটাও বিষয় থাকে জড়িত অৰ্থনৈতিক বিষয় ৰাজনৈতিক সামাজিক বিভিন্ন বিষয় জড়িত হৈ থাকে এটা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগে লগে আৰু বিশেষকৈ যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ নিৰ্বাচন হয় বা কেন্দ্ৰত থকা চৰকাৰৰ ক্ষমতাৰ সময় উকলি যায় তেতিয়া তেওঁলোকে ভোটন একাউণ্টৰ কথা আহে তাৰপিছত এখন নতুন চৰকাৰ আহিব বাজেট আহিব তেতিয়ালৈকে ৰাজ্য চৰকাৰসমূহে বাজেটলৈ অপেক্ষা কৰি থাকিবলগীয়া হয় গতিকে সকলো ক্ষেত্ৰতে এটা নিৰ্বাচন অনুষ্ঠিত হোৱাক কেন্দ্ৰ কৰি অৰ্থনৈতিক বা উন্নয়নমূলক কাম কাজতো যথেষ্ট ব্যাঘাত জন্মে সেইবাবেই হয়তো সমগ্ৰ দেশবাসীয়ে এতিয়া বিচাৰিছে একত্ৰিত নিৰ্বাচন আৰু যিটো ধৰণে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ লৈছে সেই পদক্ষেপ অনুসৰি এই বিধেয়ক যদি গৃহীত হয় তেতিয়াহ'লে হয়তো আমি একত্ৰিত নিৰ্বাচনৰ দিশে আগবাঢ়িম আমাৰ দেশখন পুনৰ মই কংকনা গোস্বামী ভৰদ্বাজ তেখেত ল ইউনিভাৰ্চিটিৰ নেশ্যনেল ল ইউনিভাৰ্চিটিৰ প্ৰবক্তা আৰু তেখেতে নিশ্চয় অধিবক্তা এগৰাকী মই তেখেতৰ পৰা জানিব বিচাৰিম এই বিধেয়ক সংবিধান সংশোধনী বিধেয়ক সম্পৰ্কত তেখেতৰ কি মতামত নিশ্চয় স্যাৰ যেহেতু আপুনি বিশেষকৈ ইয়াত দুটা দিশ আছে আইনী দিশটো আছে আৰু লজিষ্টিকেল টেকনিকেল দিশটো গতিকে দুটা দিশে ইয়াত জড়িত হৈ আছে আৰু বিশেষকৈ প্ৰথম মোৰ ইন্ট্ৰডাক্টৰী কমেণ্ট্ৰিত যিহেতু আপুনি টেকনিকেল দিশখিনি উনকিয়াই দিবলৈ কৈছে গতিকে এইটো এটা ওৱান নেশ্যন ওৱান ইলেকশ্যন এটা যুগান্তকাৰী পদক্ষেপ কিন্তু এই যুগান্তকাৰী পদক্ষেপটোলৈ উপনীত হওঁতে এনেকুৱা নহয় যে খুব হেজাৰ্ডলি বা খুব এব্ৰাপ্টলি এই ডিচিশ্যনটো লোৱা হৈছে ইয়াত আমি সকলোৱে জানো যে যিটো ৰামনাথ কোবিন্দৰ যিটো 18,626 পৃষ্ঠা জোৰা যিটো এটা ৰিপৰ্ট 2023 বৰ্ষৰ তাৰ লগতে কিন্তু আমি চাব লাগিব যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ৰিপৰ্ট 1983 Law Commission of India report 178 যিটো ৰিপৰ্ট Law Commission of India 255th report Niti Aayog discussion paper 2017 Parliamentary Committee on Law and Justice 2017
Association for Democratic Reforms 2017, Economic Survey of India 2017-18 এই ধৰণে বিভিন্ন ধৰণৰ সমীক্ষা বিভিন্ন ধৰণৰ গৱেষণাত্মক অধ্যয়নৰ মাজেদি য'ত পুংখানুপুংখভাৱে ক্লজ টু ক্লজ প্ৰত্যেকটা ক্লজৰ সূক্ষ্মভাৱে পৰ্যবেক্ষণৰ মাজেদি আজি এই দিশত আমাৰ কেন্দ্ৰীয় চৰকাৰ এই দিশত মনোনিৱেশ কৰিছে তেওঁলোকে যুঁজা চলাইছে বা মন মেলিছে আজি আমি আইনী দিশৰ কিছু কথা যদি চাওঁ যিখন দ্য কনষ্টিটিউশ্যন 129th এমেণ্ডমেণ্ট বিল আৰু তাৰ লগতে ইউনিয়ন টেৰিটৰিজ এমেণ্ডমেণ্ট বিলখন আজি আমাৰ মাননীয় ভাৰতবৰ্ষৰ আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল ডাঙৰীয়া তেখেতে ইতিমধ্যে কৈছে যে এই আইনখনে ভাৰতবৰ্ষৰ যিটো সংবিধানৰ মূল পৰিকাঠামো যিটো বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন যিটো কেশৱানন্দ ভাৰতী কেছত যিটো ধাৰ্য কৰা হৈছিল তাৰ সম্পূৰ্ণভাৱে গোটেইখিনি দিশ আপুনি ফেডাৰেল কেৰেক্টাৰ অফ দ্য কনষ্টিটিউশ্যন যিটো যুক্তৰাষ্ট্ৰীয় চৰিত্ৰ ভাৰতবৰ্ষৰ যদিও ভাৰতবৰ্ষক কোৱাজি ফেডাৰেল বুলি কোৱা হয় যিটো জুডিচিয়েল ৰিভিউ ন্যায়িক পুনৰীক্ষণ আৰু সুপ্ৰিমেচি অফ দ্য কনষ্টিটিউশ্যন মানে সংবিধানৰ প্ৰভুত্ব সকলো ধৰণৰ দিশ অক্ষুণ্ণ ৰাখি ইয়াত এই বিলখন সকলো ধৰণৰ সমীক্ষাৰ সকলো ধৰণৰ ইয়াত পৰ্যবেক্ষণ অক্ষুণ্ণ ৰাখি পেলাই এই বিলখন টেবুল কৰা হৈছে যোৱাকালি লোকসভাত আৰু আমি সকলোৱে জানো যে ইয়াৰ পিছত ইয়াক জইণ্ট পাৰ্লিমেণ্টাৰী কমিটিলৈ যোৱা প্ৰক্ষেপ কৰা হৈছে জইণ্ট পাৰ্লিমেণ্টাৰী কমিটিত 31 জনীয়া যি জইণ্ট পাৰ্লিমেণ্টাৰী কমিটি তাত ৰাজ্যসভা আৰু লোকসভা দুইটা হাউচৰে তাত বিশেষজ্ঞসকল থাকিব আৰু তাৰ লগতে মানে কিমান ডেমক্ৰেটিকেলি এই বিষয়টো আপুনি আগবঢ়াই নিয়া হৈছে আপুনি চাওক যে এতিয়া ইট উইল বি অপেন টু পাব্লিক ডিছকাশ্যন তাত ফৰ্মাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া ফৰ্মাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ছিনিয়ৰ এডভকেটছ ফৰ্মাৰ জাষ্টিচেছ আপোনাৰ লোকসভাৰ স্পীকাৰ ৰাজ্যসভাৰ স্পীকাৰৰ লগতে ষ্টেট এছেম্বলিৰ যিসমূহ স্পীকাৰ্ছ ফৰ্মাৰ স্পীকাৰ্ছ গতিকে খুব ডেমক্ৰেটিকেলি গণতান্ত্ৰিকভাৱে এই দিশত আগবঢ়া হৈছে এনেকুৱা নহয় যে খুব হেভেজাৰ্ডলি বা এব্ৰাপ্টলি এখন অনা হৈছে আৰু লগতে আপুনি চাওক ইয়াত কোৱা হৈছে যে যদি এই বিলখন আগবঢ়াই নিবলৈ হয় লোকসভাতে হওক বা ৰাজ্যসভাতে হওক এনেকুৱা কিছুমান অনুচ্ছেদ আছে যিবোৰ অনুচ্ছেদত আপুনি ধৰক আৰ্টিকল 54, 55, 73 এনেকুৱাসমূহ অনুচ্ছেদ যদি আমি টাচ কৰিবলৈ হয় তাত ষ্টেট লেজিছলেচাৰৰ ৰেটিফিকেশ্যনৰ প্ৰয়োজন হয় কিন্তু যিহেতু এখন বিলে এনেকুৱা ধৰণৰ অনুচ্ছেদ যেনে 82A, 83, 172, 174 এনেকুৱা ধৰণৰ অনুচ্ছেদহে কেৱল চুই যাব গতিকে তাত ষ্টেট লেজিছলেচাৰ ৰেটিফিকেশ্যনৰ বৰ বিশেষ কোনো কথা নাই গতিকে আইনী দিশসমূহৰ বিষয়ে মই আপুনি আৰু সুবিধা দিলে মই কম গতিকে খুব এটা যুগান্তকাৰী পদক্ষেপ বুলি আমি ক'ব বিচাৰিছোঁ এটা খুব ইতিবাচক সিদ্ধান্ত আমি সকলো উই আৰ লুকিং ফৰৱাৰ্ড টু ইট হয় মই আকৌ আহিম আপোনাৰ ওচৰলৈ এইটো কেন্দ্ৰৰ যিখন সংবিধান সংশোধনী বিধেয়ক ইয়াত ৰাজ্যসমূহৰ অনুমোদনৰ কিমান প্ৰয়োজন তেখেতে অকণমান চুই গৈছে এই গোটেই বিষয়টো আৰু এই 129 সংখ্যক সংশোধনীৰ জৰিয়তে এই গোটেই প্ৰক্ৰিয়াটো সংশোধন ঘটাব বিচৰা হৈছে মই পাঠক ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এই কথাটো যে আমি এটা একত্ৰিত নিৰ্বাচন নোহোৱাৰ পৰিপ্ৰেক্ষিতত নৱ ঠাকুৰে যিটো কথা কৈছে যে লেণ্ড অফ ইলেকশ্যন যেনে হৈছে প্ৰতি 6 মাহৰ মূৰে মূৰে বা 3-4 মাহৰ মূৰে মূৰে আপুনি শুনিবই যে দেশখনৰ কোনোবা নহয় কোনোবা এটুকুৰা ঠাইত এটা নিৰ্বাচন হ'ব আমাৰ ইয়াতে এতিয়া আপুনি যদি আমি সৌদিনা 2021ত আমি ৰাজ্যসভা বিধানসভা নিৰ্বাচন পাতিলোঁ তাৰপিছত আমি এতিয়া লোকসভা নিৰ্বাচন পাতি উঠিলোঁ তাৰপিছত আকৌ আমাৰ এতিয়া উপ নিৰ্বাচন হ'ল আৰু জানুৱাৰী এইখিনি সময়তে ফেব্ৰুৱাৰীৰ ভিতৰতে আমাৰ পঞ্চায়ত নিৰ্বাচনলৈ আমি গৈ আছোঁ তাৰপিছত আৰু কেইদিনমান পিছত BTC নিৰ্বাচন আহিব তাৰ কেইদিনমান পিছত আকৌ আমি বিধানসভা নিৰ্বাচন পাতিব হ'লেই গতিকে আপুনি এটা বছৰ সম্পূৰ্ণভাৱে একো কাম কৰিব আপুনি নোৱাৰে গতিকে তেনে এটা অৱস্থাত এই একত্ৰিত নিৰ্বাচনৰ প্ৰক্ৰিয়াটোৱে বিশেষকৈ আমাৰ উন্নয়ন আৰু অৰ্থনীতি এই বিষয়ত কেনেদৰে প্ৰভাৱ পেলাব ডেফিনেটলি প্ৰভাৱ পেলাব আৰু হৈছে কি এই যিটো আমাৰ ধৰক এটা সংশোধনী আনিব খুজিছে এই সংশোধনীৰ লগত কিন্তু আৰু কিছু এডিশ্যনেল পইণ্ট আছে সেইটো আনিম কথাখিনি যিখিনি হয়তো ইয়াত এড্ৰেছ কৰা হোৱা নাই যিখিনি যিখন বিলত সেই কথাখিনি হয়তো ইয়াতে ষ্টিল ৰিমেইনিং আনএক্সপ্ল'ৰ্ড গতিকে ঘটনা হৈছে কি যে ধৰক আপোনাৰ আমাৰ যোৱা লোকসভা নিৰ্বাচনৰ পাছতে আপোনাৰ বিভিন্ন আপোনাৰ ৰাজ্যসভাৰ নিৰ্বাচন আহিলে তাৰ পাছত আপোনাৰ ৰাজ্যৰ যিবিলাক আপোনাৰ বিধানসভা নিৰ্বাচন আহিলে গতিকে হয় কি গোটেই ৱৰ্ক ফৰ্চটো যিটো নিৰ্বাচন অৰিয়েণ্টেড এটা চিষ্টেম এটা হৈছে যে নিৰ্বাচন অৰিয়েণ্টেড চিষ্টেম বা নিৰ্বাচন অৰিয়েণ্টেড গভৰ্ণমেণ্ট এই কথাটো আছে আৰু গতিকে ইয়াৰ ফলত হয় কি গতিকে সাধাৰণ যিখিনি সাধাৰণ মানুহখিনিও বিভ্ৰান্ত হয় আৰু এই কাৰণে দেখা যায় যে বহুত ক্ষেত্ৰত আপোনাৰ ক'ৰবাত 60% ভোটদান হৈছে
কৰবাত আপোনাৰ 50% ভোটদান হৈছে কাৰণ কি তেওঁলোকে ধৰক আপোনাৰ দূৰৰ পৰা আহিছে তেওঁলোকে নিজৰ কামৰ ব্যস্ততা আছে সেইবিলাক কথাও কিন্তু এফেক্টেড হৈছে কাৰণ আমি গণতান্ত্ৰিক বুলি কৈছো গণতান্ত্ৰিক যদি আমি এবাৰ কৈছো everybody should exercise their democratic right and যিটো obligation to the society এই কথাটো থাকিব লাগে কিন্তু বহুত ক্ষেত্ৰত কি হৈছে যে কৰবাত 60% কৰবাত 65% তাৰমানে 45% সেইখিনি আপোনাৰ ৰিমেইনিং আউটসাইড তেওঁলোকে ভোট নিদিলে ভোট নিদিয়াৰ কাৰণ আছে মানে চিটুৱেশ্যনটো এনেকুৱা হৈছে যে তেওঁ এবাৰ এইটো ভোট দিবলৈ আহিল বাংগালোৰৰ পৰা অসমলৈ আৰু এতিয়া গুচি যাব আকৌ আপোনাৰ ছেকেণ্ড টাইমটো আহিব নেকি আপোনাৰ এইটো গতিকে চিম্পলি এইটো ইগনৰ্ড এটা হয় আৰু গতিকে হৈছে কি যদি বাৰে বাৰে ইলেকশ্যনটো এনেকে হৈ থাকে বিভিন্ন পৰ্যায়ত তেতিয়া মানুহৰ সাধাৰণ মানুহৰ কিন্তু আস্থা এই যিটো চিষ্টেমটোৰ প্ৰতি কিন্তু আস্থাটো বৰ বেছি নাথাকিব যে হয় মই নৱ এই কথাটোকে মই ছাৰে যিটো কথা ক'লে যে আমি এটা আলোচনাত কালিও এই কথাটো উনুকাইছিলোঁ যে এই যিটো সঘনাই হোৱা নিৰ্বাচন তাৰ নিৰ্বাচন কেন্দ্ৰ কৰি যথেষ্ট কষ্টও স্বীকাৰ কৰিবলগীয়া হৈছে সাধাৰণ লোকসকলে ইয়াৰ ফলত আৰু লাহে লাহে যেন ব্যৱস্থাটোৰ প্ৰতি এটা অনীহা আহি যাব আৰু তাৰ কাৰণে ভোটিং পাৰ্চেণ্টেজটো কমি আহিব এনেধৰণৰ ঘটনা এটাও হ'ব পাৰে নেকি মানে 40% দেশতটো কম আমাৰ দেশতটো 65% এটা এভাৰেজ আমি অৱশ্যে আগত নৰ্থ ইষ্ট আমি আগত আমি 85% আমি আহি যায় তো এফালৰ পৰা আমি সদায় মই গৰ্বেৰে কম যে উত্তৰৰ মানুহক যদি মেইনলেণ্ড বা ৰেষ্ট অফ ইণ্ডিয়াই ভাবিছিলে যে এটা ডেমক্ৰেচি আমি দুটা ভোট দিছো এটা আমি বহুত সময়ত ছেপাৰেটিষ্টৰ এগেইনষ্টত ভোট দিবলৈ গৈ আছিল ইলেকশ্যন বেন কৰা আছিল কামত গতিকে অসমৰ বা নৰ্থ ইষ্টৰ মানে দুটা ভোট দিছো আমি দুটা মেণ্ডেট এটা হ'ল ফৰ দ্য কাউণ্ট্ৰি ছেকেণ্ড হ'ল আমাৰ যিটো ৰিপ্ৰেজেণ্টেটিভ সেইফালে আগত আছো তো তথাপিও মই ভাবো 90% মান আচলতে যদি ভোটিং নহয় কিন্তু ৰিপ্ৰেজেণ্টেটিভ ক্লিয়াৰ নহয় 65% পৰা যদি আমাৰ 30% সেইটো গৈ 15-20% অৰ্থাৎ 15-20% টোটেল ভোটাৰৰ 15-20% হে ইলেক্ট কৰিলে তেতিয়াহ'লে 80% মানুহে তাক সিলেক্ট কৰা নাই তো হু ৰিপ্ৰেজেণ্ট আছ যাক 15 তে এই 15% কেতিয়াবা মেনিপুলেটেড হয় কেতিয়াবা একে কমিউনিটি একে অঞ্চল একে ধৰ্ম একে ভাষা এই ধৰণৰ কিছু সমস্যা থাকে গতিকে আমিতো হ'ব আৰু অলপ বেছি হাৰ্ড ল'ব লাগে 90% যদি পলিং নহয় it should be report আৰু তাৰে যদি 50% যদি মানুহে নাপায় অৰ্থাৎ you must get 50% vote about the polling অৰ্থাৎ যদি 90% 40% পাবই লাগিব আপুনি যদি তিনজন যদি সমান ক্যান্ডিডেট থাকে তো মোটামুটি ভাৰতবৰ্ষৰ নিৰ্বাচন 25% যদি ভোট পায় আপুনি জিকি যাব অৰ্থাৎ আপুনি 25% ভোট পাই জিকিলে 24% কিন্তু হাৰি গ'ল তেওঁকতো বহুত মানে ভোট দিছিলে সেই মানুহখিনি কোনে ভোট গতিকে polling percentage বঢ়াব লাগে আৰু মই ভাবো ভাৰতবৰ্ষৰ আজি ইমান উন্নতি কৰিছে এটা কিউআৰ কোডত আমি লাখ লাখ কোটি টকা ট্ৰানজাকচন কৰিছো কৰবাত ইলেক্ট্ৰনিকলি ভোট দিব পৰা যায় নেকি কাৰণ মই সহৰে ভোট দিব কি প্ৰয়োজন আছে মইতো আগদিনা চেন্নাই যাব বেমাৰ মানে আগদিনা হয়তো মই বিদেশত যাব মোৰ ভোটটো মই সহৰে যোৱাটো গুৰুত্বপূৰ্ণ নাই মোৰ মেণ্ডেটটো গুৰুত্বপূৰ্ণ গতিকে যি বিচাৰে অলপ অলপ ব্যৱস্থা হৈছে আজি মানে প্ৰযুক্তিৰ মানে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ ক্যান ভোট আৰু জৰুৰী নহয় মোৰটো ভোট আছে মোৰ নিজৰ গাঁৱত নলবাৰী ভিতৰত তো বাৰে বাৰে মই যাতে ভোট হোৱা সম্ভৱ নহয় কিন্তু মোৰ মেণ্ডেটটো ইম্পৰ্টেণ্ট মই ভোট দিম মই যিকোনো ব্যৱস্থা আৰু ভাৰতবৰ্ষত আমি যদি ইভিএম বুলিও কৰো গতিকে সেইটো এটা আমি কিয় কৰো এই সামান্য বিশ্বাসটো আমি কিয় ৰাখিব নোৱাৰো গতিকে ভাৰতবৰ্ষৰ মানুহে নিৰপেক্ষ ভোট দিব আৰু তেওঁলোকে নিজৰ ভোটটো ভালকে দিব গোপনে দিব কাৰোলগত আলোচনা নকৰাকৈ আৰু নকৰি দিব গতিকে ভাৰতবৰ্ষৰ যিটো কমন ইলেক্টৰেট আমি তেওঁলোকৰ প্ৰতি সন্মান দেখাটো উচিত বিৰোধীয়ে অলপ তেওঁলোকক অৱজ্ঞা কৰা যেন মোৰ ধাৰণা হৈছে যে এইটো মানে শাসনীয় দলে সুবিধা ল'ব ভোট দিব নাজানো মই এইটো ভুল ধাৰণা এইখন দেশৰ জনসাধাৰণ বহুত প্ৰাচীন আমি 5000 বছৰ আমাৰ সভ্যতা সংস্কৃতি আমি বেদৰ জ্ঞানেৰে সমৃদ্ধ গতিকে এইখন দেশৰ নাগৰিকক ভোটাৰ ৰাজ্য পাছলৈ উপজ্ঞা পাব নালাগে এইটো না ইলেকশ্যন কমিশ্যন না সুপ্ৰিম কোৰ্ট না পাৰ্লিয়ামেণ্ট না ইলেক্টৰ পলিটিকেল পাৰ্টি গতিকে হয় পলিটিকেল ৰাজনৈতিক দলবিলাকৰ সমস্যা বহুত তেওঁলোকৰ সমস্যা বহুত কিন্তু সাধাৰণ আমাৰ দেশখনে যিটো বোজা সহ্য কৰে এটা নিৰ্বাচন হোৱাৰ লগে লগে সেই বোজাটো হয়তো যিসকলে ফেচ কৰিছে বা সন্মুখীন হৈছে তেওঁলোকে অনুভৱ কৰিব ধৰক ইলেকশ্যন কমিশ্যনে আপোনাক ক'লে যে আপুনি 1 কোটি টকা খৰচ কৰিব পাৰিব বাট হু উইল পে দ্য মানি সাপোজ আপুনি জিকিলে আপোনাৰ এই বছৰ কোনে ঘূৰাই দিব এইটো কৰাপচনৰ লাইসেন্স এখন দিয়া হৈছে the winning candidate must get the money get তাহলে কি হ'ব আমি সারাজনে উঠিলো আপনি জিকিলে সেই পইচাৰ 1 কোটি টকা আপনি যে খৰচ কৰিলে এই পইচাটো ৰিটাৰ্ণ কৰাৰ ব্যৱস্থা নাই যদি ব্যৱস্থা নাই আমি চাগে দিলো যে গভৰ্ণমেণ্ট আপনি আৰু 1 কোটি টকা উলিয়াই লব আৰু আপোনাৰ দৰমহা পইচা নাই সো মাহবু দ্যাট শুড বি অলসো যে whatever the expenditure should get returned by the winning candidate মই কংকনা গোস্বামী আপোনাৰ ওচৰলৈ আহিছো যে এই যিখন বিধেয়ক
এই বিধেয়কখন যেতিয়া JPC লৈ যাব বা গৈছে অলৰেডি আৰু তেওঁলোকে বিষয়ত আলোচনা হ'ব সাধাৰণ লোকসকলেও সেই বিষয়ে আলোচনা কৰিবৰ সুযোগ আছে সকলোৱে মতামত দিব পাৰিব আৰু সেই বিধেয়কখনত আৰু কেনেধৰণৰ কথা আছে আপুনি জনাওক এই বিধেয়কখন ইতিমধ্যে যেহেতু JPC লৈ গৈছে জইণ্ট পাৰ্লিমেণ্টাৰী কমিটিলৈ গৈছে ইয়াৰ পিছত সকলো সমাজৰ বিভিন্ন স্তৰৰ আৰু সকলো ধৰণৰ ষ্টেক হোল্ডাৰ্ছ সকলৰ মতামত ইয়াত লৈ JPCয়ে যিখন আপোনাৰ কমিটি ৰিপৰ্ট এখন দিব তাৰ পিছতে ইয়াতে ৰাজ্যসভা আৰু লোকসভাত এই বিধেয়কখন গৃহীত হ'ব লাগিব আৰু ইতিমধ্যে কেবিনেট কমিটিৰ তৰফৰ পৰা বা যোৱাকালি লোকসভাত এখন টেবুল হৈছে আৰু গতিকে বহুখিনি আমি আগবাঢ়া ইতিমধ্যে আমি দেখা পাইছোঁ আইনী দিশটোৰ কথা আপুনি যিহেতু সুধিছে মই ইতিমধ্যে কৈছোঁৱে যিহেতু ইয়াত আৰ্টিকল 82A বুলি এটা অনুচ্ছেদ ইয়াত সংযোজন কৰাৰ কথা তেওঁলোকে ভাবিছে আৰু 82A বা 83 বা 172 174 356 এই ধৰণৰ অনুচ্ছেদ যেতিয়া তেওঁলোকে চুই যাব তাত কিন্তু কোনো ধৰণৰ ষ্টেট ৰাটিফিকেশ্যনৰ কথা নাহে এতিয়া ইয়াতে আহিছোঁ ইয়াত কনষ্টিটিউশ্যনেল আৰু আনকনষ্টিটিউশ্যনেল হোৱাক লৈ যিটো এটা অপজিশ্যনৰ পৰা এটা ডিবেট বা এটা কণ্ট্ৰভাৰ্চি তেওঁলোকে নেৰেটিভ এটা বনাব বিচাৰিছে প্ৰথম কথা হৈছে আৰ্টিকল 368ৰ অধীনত পাৰ্লিমেণ্ট কেন এমেণ্ড দ্য কনষ্টিটিউশ্যন এখন কনষ্টিটিউশ্যনতে ৰখা হৈছে আৰু দ্যাট এমেণ্ডমেণ্ট এগেইন ইজ ছাবজেক্ট টু জুডিচিয়েল ৰিভিউ এইটো এটা বেচিক ষ্ট্ৰাকচাৰৰ এটা গুৰুত্বপূৰ্ণ বিষয় গতিকে এইটো আনকনষ্টিটিউশ্যনেলিটিৰ কোনো ধৰণৰ কথা ইয়াত আহিব নোৱাৰে ইয়াৰ উপৰিও আৰ্টিকল 82A যিটো তেওঁলোকে সংযোজন কৰিব বিচাৰিছে ক্লজ 5 অফ আৰ্টিকল 82A এটা খুব ইণ্টাৰেষ্টিং তেওঁলোকে সাব ক্লজ ৰাখিছে যে দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইজ এম্পাৱাৰ্ড তেওঁলোকক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক প্ৰেৰগেটিভ প্ৰদান কৰা হৈছে পাৱাৰ প্ৰদান কৰা হৈছে টু মেক ৰেকমেণ্ডেশ্যন টু দ্য প্ৰেচিডেণ্ট টু হোল্ড ইলেকশ্যন টু এ পাৰ্টিকুলাৰ লেজিছলেটিভ এছেম্বলি অন এ লেটাৰ ডেট ইফ দ্য ছেম কেনট বি কণ্ডাক্টেড এলং উইথ জেনেৰেল elections in the opinion of the ECI গতিকে পৰৱৰ্তী পৰ্যায়ত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যদি কিবা কাৰণত তেওঁলোকৰ সংজ্ঞানত আহে যে সমান্তৰালভাৱে কোনোবা এখন নিৰ্দিষ্ট ৰাজ্যৰ যদি ষ্টেট ইলেকশ্যনটো একেলগে পাতিব নোৱাৰি হয়তো তেওঁলোকে ৰেকমেণ্ডেশ্যন দিব পাৰে প্ৰেচিডেণ্টলৈ তেওঁলোকে পঠিয়াব পাৰে যে অন লেটাৰ ডেট পিছৰ ডেট পৰৱৰ্তী পৰ্যায়ত ইলেকশ্যনটো হওক গতিকে এনেকুৱা ধৰণৰ ফ্লেক্সিবিলিটি তাত আছে তাত নথকা নহয় আৰু মই ইতিমধ্যে কৈছোঁ যে খুব গণতান্ত্ৰিকভাৱে এই গোটেই দিশটো চালি জাৰি চোৱা হৈছে ইয়াত ইতিমধ্যে বিভিন্ন ধৰণৰ এক্সপাৰ্ট আমি জানো যে আমাৰ খুব এজন এক্সপাৰ্টিজ ইকনমিষ্ট অৰবিন্দ পানাগ্ৰিয়া হওক NK সিং হওক এক্স ফিনান্স কমিশ্যন চেয়াৰমেন তেওঁলোক হৰিশ সালভেজী হওক বা সুনীল আৰোৰা ফৰ্মাৰ চিফ ইলেকশ্যন কমিশ্যনাৰ তেওঁলোকে ইতিমধ্যে মতামত ৰাখিছে যে এই পক্ষত এই ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ পক্ষত তেওঁলোকে মত পোষণ কৰিছে বা তেওঁলোকে অভিমত ৰাখিছে এতিয়া ইয়াত যিখিনি লজিষ্টিকেল কথা আমি সকলোৱে ছাৰসকলে ক'লেই যে মানৱ সম্পদ ৰাহি হ'ব বা ইয়াত অৰ্থনৈতিকভাৱে ৰাজ্যসমূহ বা দেশখনো লাভান্বিত হ'ব কাৰণ আমি দেখিছোঁ আমি যদি লজিষ্টিকেল কষ্টিংটো চাওঁ যোৱা বছৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যিটো ৰিপৰ্ট দিছে যে যোৱা লোকসভা নিৰ্বাচনত 10,000 কোটি টকা খৰচ হৈছে আৰু পাৰ পলিং ষ্টেচন 14 লাখ টকাকৈ খৰচ হৈছে গতিকে এটা বছৰত যদি 4বাৰকৈ ইলেকশ্যন হৈ থাকে এবাৰ লোকসভা এবাৰ আপোনাৰ বিধানসভা তাতে আৰু আপোনাৰ লোকেল বডি ইলেকশ্যনসমূহ আছে গতিকে 4বাৰ আৰু তাত 8 মাহ কৈ আপোনাৰ মডেল কোড অফ কণ্ডাক্টৰ বাবে গোটেই উন্নয়নমুখী কাম কাজবোৰ বন্ধ হৈ থাকে গতিকে চাৰিওফালৰ পৰা আপুনি মহাৰাষ্ট্ৰৰ যদি তেওঁলোকে যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ অক্ষুণ্ণ নাথাকিব বুলি তেওঁলোকে কৈছে বা মই ক'ব বিচাৰিছোঁ নিৰ্দিষ্টভাৱে ইয়াতে যে টাইমিং অফ দ্য ইলেকশ্যনৰ মুড অফ দ্য ইলেকশ্যনৰ লগত কৰবাত নহলে কৰবাত তেওঁলোকে এটা সম্পৰ্ক যিটো মানে কৰিব বিচাৰিছে আচলতে ফেডাৰেল কেৰেক্টাৰ অফ দ্য ইলেকশ্যন ইজ নট impacted by timing of the election আপুনি মহাৰাষ্ট্ৰৰ যদি উদাহৰণটো চাই লয় মহাৰাষ্ট্ৰত বাইপল ইলেকশ্যন হৈছিলে তাত কংগ্ৰেছক জনসাধাৰণে ভোট দিছে কিন্তু বিধানসভা নিৰ্বাচনত আকৌ ভাৰতীয় জনতা পাৰ্টিক তেওঁলোকে ভোট দিছে গতিকে আজিৰ যি জনসাধাৰণ আজি ইণ্টাৰনেটৰ যুগত আজি তেওঁলোকে যথেষ্ট মানে বিভিন্ন ধৰণে তেওঁলোকে ইলেক্টৰেল যিটো মাছ বা ইলেক্টৰেল পলিটিক্সত তেওঁলোকে যথেষ্ট দক্ষ তেওঁলোকৰ যথেষ্ট দে হেভ একুৱাৰ্ড মাছ অফ ডেক্সটাৰিটি গতিকে জনসাধাৰণ ইমান মূৰ্খ নহয় যে টাইমিং অফ দ্য ইলেকশ্যনৰ লগত ফেডাৰেল নেচাৰ অফ দ্য ইলেকশ্যন য'ত লোকেল বিষয় ইম্পেক্ট হ'ব পাৰে য'ত ৰাষ্ট্ৰীয় বিষয় আৰু মানে লোকেল বিষয় তেওঁলোকে সম্পৃক্ত মানে তেওঁলোকে ওৱান নেশ্যন ওৱান ইলেকশ্যনটো মাৰ্জিং অফ ইলেকশ্যন বুলি ভাবিছে দ্যাট ইজ নট মাৰ্জিং অফ ইলেকশ্যন সেপাৰেটলি হ'ব কিন্তু একেলগে সাইমালটেনিয়াছ ইলেকশ্যন একে সময়তে হ'ব নিশ্চিত মই পাৰ্থ ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ এই যিটো আমি
আমাৰ অসমতে এতিয়া নিৰ্বাচন যেতিয়া আমি অনুষ্ঠিত হয় তেতিয়া এটা সামাজিক এটা উত্তেজনাও হ'ব পাৰে, সামাজিক বা ৰাজনৈতিক উত্তেজনাৰ লগে লগে সামাজিক ধৰণৰ এটা অস্থিৰতাও আহে। গতিকে এই গোটেই বিষয়টো যি ধৰণে নৱ ঠাকুৰে কৈছে যে আমি এটা একেলগে যদি এটা 5 বছৰৰ মূৰত ৩-৪ মাহ যদি এটা নিৰ্বাচনী উৎসৱেই হওক, উৎসৱ এটাই হওক, সকলোৱে জড়িত হৈ পৰিব, সকলোৰে এটা ইচ্ছা যাব, সকলোৱে তাত পাৰ্টিচিপেট কৰিব, হয়তো ভোটৰ হাৰো বাঢ়িব, সকলোৰে কাৰণে মেচিউৰিটি এটা ডিচিশ্যনো হ'ব, এনেকুৱা ধৰণৰ। গতিকে আপুনি কি ভাবে যে এই সামাজিক বিষয়টোও কিন্তু ওলাই কৰিব নোৱাৰি, যে কোনোবা ৰাজনৈতিক দলৰ কিবা সমস্যা হ'ব পাৰে, কিন্তু ৰাজনৈতিক দলৰ সমস্যাটোক আমি বেছি অগ্ৰাধিকাৰ দিম নে দেশখনৰ কথাটোক আমি আমাৰ কমিটমেণ্ট টু দ্য পিপলছ প্ৰগ্ৰেছ, সেইটো হ'ল আমাৰ কথাটো, আৰু পিপল ছিকিউৰিটি, মানুহৰ যিটো সুৰক্ষা, এই কথাটো গুৰুত্বপূৰ্ণ। কিন্তু তাতেকৈ এটা ডাঙৰ কথা এটা ধৰক, মই আৰু এটা কথা আপুনি এইটো ওলোৱা নাই, মই নিজাকে সংযোগ কৰিব খুজিছো, যে ধৰক যোৱা আপোনাৰ সেইটো সংশোধন হোৱা এটা উচিত, যে ধৰক ৰাহুল গান্ধীয়ে তেখেতে দুটা সমষ্টিত কৰিলে। আচ্ছা, দুটা সমষ্টিতে এটা ৰেজিগনেশ্যন দিলে, দিয়াৰ পিছত আপোনাৰ সেই যিটো কেৰালাৰ যিটো সেইটো চৰকাৰৰ খৰচা গ'ল নে নগ'ল? সেইটো কাৰ পইচা গ'ল? মোৰ পকেটৰ পইচা গ'ল, আপোনাৰ পকেটৰ পইচা গ'ল। গতিকে আই থিংক দেট শুড অলছো বি ষ্টপড, যে তুমি সুধা তোমাৰ নিজৰ লগত তুমি গোটেই 5 বছৰ যেহেতু পাৰ্লামেণ্ট বা বিধানসভাত এজন দুখন এখন দখল কৰিব নোৱাৰে, মই 3টাত কৰিম, মই 2টাত কৰিম, এটা মই ৰেজিগনেশ্যন দিম, তাৰপিছত আকৌ ৰাইজৰ পইচা গ'ল, মোৰ পইচা গৈছে, আপোনাৰ পইচা গৈছে, ৰাইজৰ পইচা গৈছে। গতিকে এই কথাটো কিন্তু মই ভাবো এই যিটো আমাৰ ডিবেট হ'ব বা যিটো আপোনাৰ ধৰক আলোচনা হ'ব, তাতে এই কথাবিলাকক কিন্তু মোৰ মতে ইনক্লুচিভ হোৱাটো ভাল। তেতিয়াহ'লে হয় কি, আমি যিটো উদ্দেশ্যত এই যিটো সংশোধনী আনিছো, সেই আনিছো, তেতিয়াহ'লে এটা সুন্দৰকে তাৰ সেইটো আমাৰ উদ্দেশ্যত আমি সফল হ'ব পাৰিম বুলি ভাবো। আৰু এতিয়াও বহুত কথা এতিয়া ধৰক আমিও অজ্ঞাত হৈ আছো, যে এতিয়া ধৰক যিটো আপোনাৰ ধৰক যেতিয়া এইটো গোটেই বস্তুটো ডিছকাশ্যন হ'ব, এটা ৰিপৰ্টিং হ'ব, প্ৰতিবেদন এখন দাখিল কৰিব, সেই প্ৰতিবেদন দাখিল কৰাৰ পাছত আমি আৰু বহুত নতুন তথ্য আমাৰ হাতলৈ আহিব, সেই কথা কিন্তু আমাৰ এতিয়ালৈকে অহা নাই। আৰু গোটেই বিষয়টো কেৱল আমি পলিটিকেল দৃষ্টিৰে আমি কেলে চাই আছো, এইটো মোৰ এটা অবজেকশ্যন, যে মানে আমাৰ উই আৰ ফৰ দ্য পিপল চিকিউৰিটি, পিপলছ আপলিফ্ট, এইটোৱে আমাৰ কাৰণ মূল উদ্দেশ্য। কিন্তু প্ৰতিটো কথাই যে আমি কেৱল ৰাজনৈতিক দৃষ্টিৰে চাম, এই কথাটো হ'ব নোৱাৰে, সেই কথাটো হোৱাটো উচিত নহয় মোৰ মতেদি। গতিকে এটা ডিচিশ্যন ইলেকশ্যন কমিশ্যনে লৈছে, লেট আছ ট্ৰাই, আমি এইটো ট্ৰাই কৰোচোন কি হয়, যদি এইটো ডেফিনেটলি পজিটিভ, আৰু প্ৰত্যেক বস্তুৰে এটা নতুনকে কিবা এটা ল'লে কিন্তু এটা এইটো বিতৰ্ক হয়েই। মই নৱক মই সেই কথাই ক'ব বিচাৰিছো যে স্থিতাৱস্থা এটা, যে যিটো চলি আছে প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো চলি আছে, চবে কমফৰ্ট ফিল কৰি আছে, যে এতিয়া স্থিতাৱস্থাটো ভাঙি যাব বা এটা বেলেগ ধৰণৰ নতুন প্ৰক্ৰিয়া এটা আহিব, যদিও এই নতুন নহয়, 67 চনলৈকে আমাৰ চলি আছিল কথাটো, যে সেইটোৰ কাৰণে বহুতে অপোজ কৰা কথাটো তেনেকুৱা নেকি? তেতিয়ালৈ ধৰিব পৰা এটা সৰু এটা উদাহৰণ দিছো, যেতিয়া গুৱাহাটী মেডিকেল কলেজখন পাণবজাৰৰ পৰা আপোনাৰ তেতিয়া বিদ্ৰোহ হৈছিল আপোনাৰ ইয়াত, যে আপোনাৰ উই আৰ ডেষ্ট্ৰয়ড, যে গভৰ্ণমেণ্টে কি কৰিব খুজিছে আপোনাৰ। এতিয়াতো চবৰে সুবিধা কৰিছে, ডিচিশ্যন ৱাজ ৰাইট, এই কথা নহয়। মানে গতিকে লেট আছ ৱেইট এণ্ড সি, গোটেই কথা এটা ওলাই আহিব নোখোজে, আমি সেইবিলাক চাব নালাগে। হয় নব, প্ৰথম কথা হ'ল আমি ইভিএমক লৈ এইটো বিতৰ্কে কৰি আছো। আচ্ছা, যদি ইভিএম টেম্পাৰ কৰিব পাৰি, চেলেঞ্জ সেইটো কথা, ইলেকশ্যন কমিছনে কৈছে আপোনালোকে চেলেঞ্জ কৰক। আনকি মাজতে ধৰক পশ্চিমা দেশৰ বিজ্ঞানীও ক'লে, ইলন মাস্কে হেনো ক'লে, আমি ইলন মাস্ক কৈছো কাম টু ইণ্ডিয়া, চেলেঞ্জ ইট, ইভিএমটো আপুনি টেম্পাৰ কৰি দেখাই লওক। ইলেকশ্যন হাৰিলে ইভিএম বেয়া, জিকিলে ইভিএম ভাল, এইটো হ'ব নোৱাৰিব। আমি বেলট পেপাৰৰ পৰা আহি ইভিএম পাইছো, তাতে যদি ডিবেট কৰি থাকো, তেতিয়াহ'লে আমি এইটোতো ডিবেট ডেফিনেটলি কৰিম। গতিকে স্থিতাৱস্থা যদি আপুনি যিটো কৈছে, মই সেইটোতে বেছিকে, আৰু আমি ভাবো যে জনসাধাৰণে আমাক ভোটটো দিব লাগে 5 বছৰ মূৰত, আৰু আমি একো নকৰো, এই ধৰণৰ যে টেন্ডেঞ্চি বেছি পলিটিকেল পাৰ্টি বহুভাগ পলিটিকেল আছে, দ্যাট শুড বি চেঞ্জ। আৰু সদায়তো নাথাকে নহয়, ভাৰতবৰ্ষ আগৰ ভাৰতবৰ্ষ নাই নহয় এতিয়া। আজি ভাৰতবৰ্ষই বিশ্বগুৰু হ'ব খুজিছে, বিশ্ব মিত্ৰ হ'ব খুজিছে, আমাৰ ভাৰতীয় মূলৰ আজি ব্যক্তিয়ে কিমান গুৰুত্বপূৰ্ণ পদবী গ্ৰহণ কৰিছে। আমি বাৰু সদায় এখিনি কথা পাতিম, আমাৰ বছৰৰ কাম নাই নেকি, কোন ইলেকশ্যন জিকিলে কোন হাৰিলে, এইটো পাতিম। 5 বছৰৰ নিৰ্বাচন হওক, এটা নিৰ্ধাৰিত সময়ত হওক, সকলোৱে ভোট দিয়ক, 90% মানে ভোট দিয়ক, আৰু লগতে জনসাধাৰণৰ যিটো অধিকাৰ, যদি পাৰফৰ্মিং নহয় তেতিয়া ৰিকল কৰাৰ ব্যৱস্থা কৰক। আৰু যদি আপুনি বাইপলৰ কথা কৈছে, এইটোতো একেবাৰে গ্ৰহণযোগ্য নহয় যে মই এটা বিশেষ পাৰ্টিৰ হৈ ইলেকশ্যন জিকিলো, তাৰপিছত মই হৃদয় পৰিৱৰ্তন হ'ল, মই বেলেগ এটা ইউ চেঞ্জ ইউৰ হৃদয়, আমাৰ প্ৰব্লেম নাই। আমি বাইপলটো কৰিব লাগে। এটা অপশ্যন আমি দিব খোজো, এইটো হ'ল কি, ইফ চাম MLA left the constituency, তেতিয়া তেওঁৰ ছেকেণ্ড পজিশ্যন যোন আছিলে
তেওঁক আপুনি অৱশিষ্ট সময়ৰ কাৰণে দায়িত্ব দিব। তেতিয়া চাপোজ বিজেপিয়ে জিকিছে কিবা কাৰণত তেওঁ কংগ্ৰেছত যাব খুজিছে, নো প্ৰব্লেম। তেতিয়াহ'লে বিজেপি যিকোনো যিজন ছেকেণ্ড পজিশ্যন আছিলে, কাৰণ তেওঁকতো মানে ভোট দিছিলে, তেওঁ আপুনি অৱশিষ্ট সময়ৰ কাৰণে দায়িত্ব দি দিয়ক, তেতিয়া বাইপলৰ কথা নাথাকে। আৰু তেতিয়া এই হৃদয় পৰটো কমিব, ইলেকশ্যনত আগে হওক ম্যানমাৰত এই ব্যৱস্থাটো আছে। ইলেকশ্যন আমি এখন কিন্তু ডেমক্ৰেসি স্টাৰ্টত প্ৰথম বছৰ ইলেকশ্যনৰ ফাৰ্ষ্ট ইয়াৰ ইকন চেঞ্জ দ্য পাৰ্টি, আৰু ইলেকশ্যনতে আগৰ বছৰ ইকন চেঞ্জ দ্য পাৰ্টি। আৰু যদি আপুনি চেঞ্জ কৰিছে তেতিয়াহ'লে ইউ হ্যাভ টু লুজ দ্য পোষ্ট। তাত আমি বাইপল নাপাম। ম্যানমাৰৰ আদৰ্শ আমাৰ দৰকাৰ নাই, কিন্তু আমি অন্তত এই কথা বাইব আৰু সেই কথাখিনি পৰ্যালোচনা কৰিব পাৰি। আমি বিচাৰো এটা ৰিফৰ্ম ইলেক্ট্ৰল প্ৰচেছ আমি বিচাৰো। বেছি মানুহে ভোট দিব লাগে, প্ৰায় আমাৰ প্ৰায় 92 কোটি মানুহ ভোট হয়, গতিকে এটা 100 কোটি হ'ব, 100 কোটি মানে ভোট দিব নেশ্যনেল ইলেকশ্যন কমিশ্যন সদায় ধন্যবাদ পাত্ৰ। এটা বৃহৎ প্ৰক্ৰিয়া হয়। আৰু ভাল আৰু গোটেই পৃথিৱীতে ভাৰতবৰ্ষৰ যিটো ডেমক্ৰেসি গ্ৰেটেষ্ট দ্য লাৰ্জেষ্ট, লেটছ হেভ এ গ্ৰেটেষ্ট ডেমক্ৰেসি অন আৰ্থ। এইটো যদি আমি পাওঁ, এই ক্ষেত্ৰত সকলো ৰাজনৈতিক দল, সকলো চিন্তাবিদ, সাংবাদিক, সাধাৰণ নাগৰিক সকলে এইটো সহযোগ কৰক, ডিবেট কৰক, আৰু আমি এটা ভাল এটা সমুদ্ৰ মন্থনৰ যেনেকে অমৃত ওলাইছিল, আমি নিঃসন্দেহে সেই অমৃতৰ অপেক্ষাত আছো। এটা কথা আৰু এটা কথা আছে, অপজিশ্যনে অপোজ কৰিছে, কিন্তু তেওঁলোকে খুব এটা ক্ৰিষ্টেলাইজ কৰিব নোৱাৰে, হোৱাই দে আৰু অপোজিং, এই কথাটো কিন্তু ক্লিয়াৰ হোৱা নাই। এতিয়া জেপিচি আহিব, যেতিয়া সকলোৱে ক'ব পাৰিব এই কথাটো। জেপিচি কৰাৰ পাছত যেতিয়া ৰিপৰ্টটো আহিব, তেতিয়া উই কেন বি মোৰ ভোকেল, হয় না কথাটো? হয়, এইটো প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। কংকনা, এই বিধেয়কখনৰ বিষয়ে আৰু কি কি কথা বা তেনেকুৱা আছে? নহয়, নিশ্চিতভাৱে পাঠক ছাৰে যিটো কথা কৈছে যে তেওঁলোকে ক্ৰিষ্টেলাইজ কৰিব পৰা নাই, তেওঁলোকে কংক্ৰিটাইজ কৰিব পৰা নাই, তেওঁলোকে কেৱল বিৰোধিতাৰ স্বাৰ্থত তেওঁলোকে বিৰোধিতা কৰিছে। আৰু বাৰম্বাৰ তেওঁলোকে যিটো এটা নেৰেটিভ আনিছে, কনষ্টিটিউশ্যন আনকনষ্টিটিউশ্যনেল, ইয়াতে আৰ্টিকল 368 পৰা আদি কৰি মই আপোনাক পুংখানুপুংখভাৱে ক'লোৱে যে ইয়াত আনকনষ্টিটিউশ্যনেলৰ কোনো মানে দিশ বা কোনো এংগল ইয়াত আহি পৰা নাই। আৰু ইয়াত চাওক যে খুব ৰিলিজিয়াছলি, জুডিচিয়াছলি আৰু খুব চাইণ্টিফিকেলি আৰু থ্ৰু মেটিকুলাছ ৰিচাৰ্চ এই বিধেয়কখন অনা হৈছে। কাৰণ আপুনি ইণ্টাৰনেশ্যনেল কম্পেৰিজনছ ৰিপৰ্ট নীতি আয়োগৰ 2017 বৰ্ষত কেৱল ভাৰতবৰ্ষৰ ক্ষেত্ৰতে নহয়, তেওঁলোকে বিশ্বৰ বিভিন্ন ধৰণৰ ৰাষ্ট্ৰত, ছুইডেন হওক, চাউথ আফ্ৰিকা হওক, ফ্ৰান্স হওক, UK-টো নেশ্যনেল ইলেকশ্যন আৰু লোকেল ইলেকশ্যন ক'ৰবাত কিছু ক্ষেত্ৰত একেলগে পতা হয়। গতিকে বিভিন্ন ধৰণৰ ৰাষ্ট্ৰৰ যিবোৰ মানে কথা, এই কথাবোৰ তেওঁলোকে সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি পেলাই ভাৰতবৰ্ষত, আৰু আজি অনা বিষয় নহয়তো, আজিৰ পৰা এবছৰ আগতে তেওঁলোকে এই বিষয়টো ৰাখিছিল, পাব্লিকৰ মাজত ৰাখিছিল, বা তেওঁলোকে প্ৰধানমন্ত্ৰীয়ে বা অমিত শ্বাহ ডাঙৰীয়া এইটো স্পষ্ট মত, তেওঁলোকে প্ৰত্যক্ষভাৱে স্পষ্টভাৱে তেওঁলোকে কৈছে, তেওঁলোকে এই দিশত আগবাঢ়িব বুলি তেওঁলোকে জনাইছে। জনোৱাৰ পিছত আজি এবছৰ পিছত খুব গণতান্ত্ৰিকভাৱে এই প্ৰক্ৰিয়াটোত তেওঁলোকে আগবাঢ়িছে। গতিকে আৰু যিটো এটা বিৰোধীয়ে আৰু এটা কথা তেওঁলোকে ক'ব বিচাৰিছে যে আগতে বহুত পাৰ্টি নাছিলে, আজিকালি বহুত দল হৈছে, গতিকে ফেডাৰেল কেৰেক্টাৰ 1952, 57, 62, 67তো যেতিয়া ওৱান নেশ্যন ওৱান ইলেকশ্যন হৈছিলে, তেতিয়াও কিন্তু আমাৰ 100তকৈও অধিক মানে ৰাষ্ট্ৰীয় আৰু ৰিজনেল পাৰ্টিজ আমাৰ ভাৰতবৰ্ষত আছিল। গতিকে উই আৰ অল লুকিং ফৰৱাৰ্ড টু ইট। তেওঁলোকে ক্ৰিষ্টেলাইজ, খুব ধুনীয়া এটা আপুনি টাৰ্মিনলজি ব্যৱহাৰ কৰিছে, দে আৰ নট এবল টু ক্ৰিষ্টেলাইজ এণ্ড কংক্ৰিটাইজ দেয়াৰ নেৰেটিভ। গতিকে অপজিশ্যনৰ এটা ধৰ্ম আছে যে কেৱল বিৰোধিতাৰ স্বাৰ্থত তেওঁলোকৰ বিৰুদ্ধাচৰণটো গ্ৰহণযোগ্য নহয়। গতিকে আমি এই যুগান্তকাৰী ৰায়দানৰ লৈ আমি অধীৰ আগ্ৰহেৰে ৰৈ আছো। উই আৰ লুকিং ফৰৱাৰ্ড। নিশ্চয়, যেতিয়া পুংখানুপুংখভাৱে পৰ্যালোচনা হৈ গৈ থাকিব, তেতিয়া হয়তো আৰু কিছুমান বিষয় পোহৰলৈ আহিব, আৰু বহু ৰাজনৈতিক দলে হয়তো কথাটো বুজি পাব বা তেওঁলোকে সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিব পাৰে। ইতিমধ্যে ৩৬টা ৰাজনৈতিক দলে সমৰ্থন কৰিছে। মই এই আলোচনা আমাৰ সামৰণি মাৰিম। মই পাঠক ছাৰ, আপোনাৰ শেষত আপুনি কি ক'ব বিচাৰে? না, মই কথা হৈছে কি যে আমি প্ৰথমতে বৰ ভয় খাব নালাগে, আচ্ছা, বা এইটো ডিবেট কৰক, আপুনি ডিছকাশ্যন কৰক, ট্ৰাই টু ফাইণ্ড আউট ইজ উইক পইণ্টছ, ট্ৰাই টু ফাইণ্ড আউট ইজ ষ্ট্ৰং পইণ্টছ, হয় না কথাটো? গতিকে দেট নেৰেটিভ শুড বি বিল্ট আপ অন এ চাউণ্ড এটা ফাউণ্ডেশ্যনৰ ওপৰত হ'ব লাগে। এই কথাটো হোৱা নাই, কেৱল অপ'জ কৰিছোঁ। কিয় অপ'জ কৰিছোঁ? ইফ আই আস্ক দেম দ্য কুৱেশ্যন, দে উইল হেভ টু ৰিমেইন চাইলেণ্ট অনলি। তেওঁলোকে নিজেও ক'ব নোৱাৰে কিন্তু হোৱাই ইট ইজ, কিন্তু তেওঁলোকেতো ধৰক আজি কেইবছৰ আগলৈকেতো আমি একেলগে দিছোঁ, তেতিয়া হোৱাই তেতিয়াতো কোনো সমস্যাও নাছিল, কোনো সমস্যা নাছিল, সাংবিধানিক আছিল, তেতিয়া সাংবিধানিক আছিল, এতিয়া অসাংবিধানিক কেনেকে হ'ল? গতিকে এই কথাবিলাক কিন্তু আমি অলপ ডিছকাছ কৰিব লাগে, আৰু উইন এ জুডিচিয়াছ মেনাৰ, বুজিছে? হয়, মই নব শেষত আমাৰ দেশ প্ৰথম, দেশখন থাকিলে আমি থাকিম। গতিকে দেশৰ স্বাৰ্থ সদায় আগত, আৰু দেশখনক যে শাসন কৰে, এই শাসনকৰ্তাৰ লগত নিৰ্বাচিত কৰা যিটো ব্যৱস্থা, এই ব্যৱস্থাটো সদায়
ট্ৰান্সপাৰেণ্ট হ'ব লাগে, পাৰ্টিচিপেটৰী হ'ব লাগে আৰু কম্প্ৰিহেনচিভ হ'ব লাগে। মই ভাবোঁ এই ওৱান নেশ্যন ওৱান ইলেকশ্যন সেইটো এটা পদক্ষেপ, মই ভাবোঁ আল্টিমেট নহয়, এইটো জাষ্ট এটা প্ৰথম পদক্ষেপ। আমি সেইকাৰণে ছাপোৰ্ট কৰিছোঁ আৰু সকলোৱে আৰু নিজৰ নিজৰ ক্ষুদ্ৰ স্বাৰ্থ বাদ দি মানে সীমিত তেওঁলোকৰ জ্ঞান বুদ্ধি বাদ দি আহক, বিয়ণ্ড পাৰ্টি লাইন, বিয়ণ্ড পাৰ্টি লাইন, ৰাজনীতিৰ ঊৰ্ধ্বত, লিভ দ্য লাইন্স, কাম টু দ্য ফ্ৰণ্ট, হেভ ইণ্ডিয়া, মেক ইণ্ডিয়া গ্ৰেট এগেইন, যিটো ডনাল্ড ট্ৰাম্পে কৈছে লেটছ ইণ্ডিয়া মেক ইট উই আৰ অলসো, আমি আচলতে গ্ৰেটে আছিলো, ক'ৰবাত আমাৰ ঘাটি এটা হৈছিলে, এই ধৰণৰ খেলি খেলি আমি এটা নতুন এটা ৰাস্তাত আমি পথত আমি ভৰি দিছো আৰু সঁচা অৰ্থত আমি যদি সকলোৱে চেষ্টা কৰোঁ ভাৰতবৰ্ষ এটা গ্ৰেট নেশ্যন যিটো আছিলে আকৌ আমি ঘূৰাই পাম। তাৰ কাৰণে এই ধৰণৰ পদক্ষেপত আমি সকলোৱে একত্ৰিত হোৱাটো জৰুৰী। আৰু ৰামনাথ কোবিন্দ ডাঙৰীয়াটো গেম চেঞ্জাৰ বুলি কৈছে, হয়। গেম চেঞ্জাৰ বুলি অভিহিত কৰিছে। গতিকে আমি সকলো অধীৰ আগ্ৰহেৰে মানে GDP বাঢ়িব, সকলো ধৰণৰ গোটেই অৰ্থনৈতিক দিশটোৰ কথাও আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ধৰি বিভিন্ন গৰাকী ব্যক্তিয়ে অৰ্থনৈতিক দিশটো উনুকিয়াইছে। মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ যিটো এক দেশ এক নিৰ্বাচন, চমুকৈ একে সময়তে বিধানসভা নিৰ্বাচনৰ লগতে লোকসভা নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচনসমূহ অনুষ্ঠিত কৰাৰ যি পদক্ষেপ আৰু তাৰ 100 দিনৰ ভিতৰত পৌৰ নিকায়সমূহৰ নিৰ্বাচন ইত্যাদি, এই বিভিন্ন বিষয়, এইটো এটা চৰ্চিত বিষয় যে এদিনতে হোৱা বিষয় নহয়। আৰু এই বিষয়টো সাকাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে এখন বিধেয়ক উত্থাপন কৰিছে, সংবিধান সংশোধনী বিধেয়ক, আৰু JPC লৈ গৈছে, যুটীয়া সংসদীয় সমিতিলৈ। তাৰ পাছত নিশ্চয় সকলোৱে আমি আলোচনা কৰাৰ সুযোগ পাম। আজি আমাৰ ষ্টুডিঅ'ত আমি এই বিষয়টো জাষ্ট আৰম্ভণি, আমি এটা আলোচনা কৰিছোঁ। আমি সময়ে সময়ে এই বিষয়ে আলোচনা কৰি যাম আৰু আমাৰ দৰ্শকসকলৰ মতামত আমি বিচাৰিম আৰু ভৱিষ্যতলৈ আমি এনেধৰণে নিশ্চয় আমি ইয়াত মিলিত হ'ম। আজি মই ধন্যবাদ জনাইছোঁ নৱ ঠাকুৰীয়া, ডক্টৰ দয়ানন্দ পাঠক, কংকনা গোস্বামী, ভৰত দাস আৰু দৰ্শকসকলকো ধন্যবাদ জনাই আজিৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে চাই থাকিব ALA লাইভ।